ভগৱান ভগৱান হায় ভগৱান ভগৱান তুমি আমাক আশীৰ্বাদ দিয়া কিন্তু বৰ্ণি দিবা ভগৱান তুমি আমাক আশীৰ্বাদ দিয়া কিন্তু বৰ্ণি দিবা ভগৱান 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 হায় ভগৱান ভগৱান হায় ভগৱান ভগৱান তুমি আমাক আশীৰ্বাদ দিয়া কিন্তু বৰ্ণি দিবা ভগৱান তুমি আমাক আশীৰ্বাদ দিয়া কিন্তু বৰ্ণি দিবা ভগৱান 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 ইমান কাম সন্তোষী 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 প্ৰভু ক'ত থাকা হে অথনিৰ পৰা চিঞৰি আছো বেয়া নাপাব আজি শুকুৰবাৰ গতিকে পূজা খাবলৈ গৈছিলো মই কামৰ কোবত ৰক্ষা পোৱা নাই আৰু তুমি পূজা খাবলৈ গলা মই তোমাক 33 কোটিৰ মাজৰ পৰা মোৰ পিয়ে কৰি আনিলো আৰু পূজা খোৱাৰ ব্যৱস্থাও কৰি দিলো আৰু মই তোমাক পূজা খোৱাৰ ব্যৱস্থা কৰি দিলো বুলিয়ে তুমি এনেকৈ ঘূৰি ফুৰিবা মই ভাবা নাছিলো প্ৰভু আপুনিতো দৰমহা নিদিয়েই আপোনাৰ পিয়েহ দিনে নিশা কাম কৰি মই কি পাওঁ ক মই জানো দিয়া মোক সাক্ষাৎ কৰিবলৈ অহা দেৱতাসকলৰ পৰা তুমি কমিশ্যন নোলোৱা হে প্ৰভু কি যে কয় নহয় মই কমিশ্যন লওঁনে দেৱতাসকলে কৰবাৰ পৰা শিকি অধালি এটা দলি মাৰি দি থৈ যায় আৰু তাতো আপোনাৰ চকুনে নাই নাই কমিশ্যনৰ ওপৰত মই কমিশ্যন বিচৰা নাই কিমান দেৱতাই পূজা খাবলৈ নাপায় সিহঁতকতো ময়ে খৰচা দি আছো কিন্তু প্ৰভু আপোনাৰতো মক্কেলো বেছি আহিয়ে থাকে দেখোন শ্ৰাদ্ধৰ পৰা যজ্ঞলৈকে পূজাৰো কিমান পায় হ'ব হ'ব দিয়া মোৰ হিচাপ আছে কওক প্ৰভু মোক কিয় বিচাৰিছিলে বিচাৰিছিলো মানে মানুহৰ এপ্লিকেশ্যন বিলাকৰ ফাইলটো চাব বিচাৰিছিলো প্ৰভু ফাইলটো চাব নে ৰেকৰ্ডিং শুনিব ৰেকৰ্ডিং শুনি মানে মৰিব খুজিছা কাণ ঘোলা হৈ যাব প্ৰভু কৰ দিম পৃথিৱীৰ কোন দেশৰ ভাৰতবৰ্ষ নে অসমৰ হয় হে আজিকালিতো ভক্ত মোৰ চবতেই আছে আনকি পাকিস্তান বাংলাদেশ সকলোতে আছে মাত্ৰ প্ৰব্লেম হৈছে এটাই কি প্ৰভু ইমান মানুহৰ আৰ্জি নহয় সবকে কিবা নহয় কিবা এটা লাগেই গতিকে মাত্ৰ এপ্লিকেশ্যনবোৰহে চাম হয় প্ৰভু আজি কাৰ বাৰ্থডে আছিল
পাহৰি গৈছো কিয় মোৰতো নাছিল নাই নাই আজি শিৱৰাত্ৰি নহয় নহয় আজি শিৱৰাত্ৰি হলে মইতো ভাঙৰ নিচাত নিজে বুৰ গৈ থাকিলোহেঁতেন এতিয়াতো এই কামৰ নিচাতহে বুৰ গৈ আছো পিছে এইবোৰ নন্দী ঐ নন্দী চাওফালা হুজুৰ হুজুৰ এই ফুট গধূলিতে শুই আছিলি ন হুজুৰ এয়া ফুট গধূলি নহয় এয়া মাজ নিশাহে মাজ নিশা হা ঐ কেইটা বাজিলে হুজুৰ নিশা 2টা বাজিল তোৰ ঘড়ী ভুল আছে মই এইমাত্ৰ দেখি আহিছো নহয় বিষ্ণুৰ অফিচত এতিয়াও লাইট জ্বলিয়ে আছে আৰু সৰস্বতীৰ কেবিনৰ সন্মুখত মানুহৰ হুলস্থুল হুজুৰ আজিকালি এই স্বৰ্গৰ অফিচবোৰত দিনে ৰাতিয়ে কাম চলি থাকে বাৰু বাদ দে সেইবোৰ ঐ আজি কাৰ বাৰ্থডে আছিল আপুনি আকৌ পাহৰিলে হ'বলা হা কেলে এয়া কাৰ্তিকৰ ছোৱালীৰ বাৰ্থডে আছিল নহয় আজি কি তো দেখিলি মই পাহৰি গলো নহয় বৰ বেয়া কথা হলো চূড়ান্ত বেয়া কথা হৈছে হুজুৰ সিহঁতে কিবা কৈছে নেকি মোৰ বিষয়ে কৈছে চব একেবাৰে গৰম আপোনাক হেনো বয়কট কৰিম বুলি কৈছে মোক বয়কট কৰিব হুজুৰ পদ বন্ধৰ কাৰ্যসূচী লৈছিল প্ৰথমতে পাছত বাদ দিলে কাৰণ কৈলাশত এই ঠাণ্ডাত কোনেনো গোটেই ৰাতি বহি থাকিব কওকচোন হা সেইকাৰণে বয়কট কি কৰিম ক সেই যে 12টা বজাতে অফিচত সোমালো তাৰপিছত একেবাৰে সময় নাই কিয় হুজুৰ সেই পৃথিৱীৰ মানুহবোৰৰ বাবেও এই পৃথিৱীৰ মানুহবোৰো যে আৰু ন কিমান বৰ বিচাৰি থাকে এতিয়া কাক কি দিছো কি নিদিছো হিচাপটো ৰাখিব লাগিব ন সেইবোৰ চেনচন কৰোতে ৰাতি 2টা বাজিল বাৰু হা আপুনি এতিয়া এই ঠাণ্ডা পোলাও আৰু ঠাণ্ডা মাংসকে খাই শুই থাকক ঐ শুনচোন অলপ সোমৰসৰ ব্যৱস্থা হ'ব নেকি নহ'লেচোন ৰাতিটো টোপনিয়ে নাই ৰাতি পুৱাব হ'ল আৰে ৰাতিটো আৰু বাকী আছেনে আপুনি ভিতৰত গৈ পেলাই শুই থাকক মই কিবা এটা কৰো কৰিবি দে আৰু আয়ে গম পালে একেবাৰে শেষ আজি জন ফুলি লাজতে হীৰাৰ মাজ দলে ৰান মন যি কথাই ঢাকি থয় বুকুৰ আঁচল যি কথাই ঢাকি থয় বুকুৰ আঁচল কুৱা কানে কানে আধা ফুটাব যি কথা গুপুতে আজি মধুর বাহিতি বাজে মধুর বাহিতি বাজে
গধূলি লগনত বুকুৰে মাজত গধূলি লগনত বুকুৰে মাজত মধুৰ বাহিতি বাজে বাজে মধুৰ বাহিতি বাজে আজিও মনে কয় হঠাতে আঘোণৰ পথাৰত ভৰ দুপৰীয়া কোনেনো ৰিঙিয়াই কৰে গৰখীয়াই এই দুপৰীয়া বনগীতে পাতি গাই আঘোণৰ পথাৰত ভৰ দুপৰীয়া কোনেনো ৰিঙিয়াই কৰে গৰখীয়াই এই দুপৰীয়া বনগীত কৰা মোৰ এই গাঁও কিমান সেউজীয়া ভৰা মোৰ দেশ কিমান আপোন কৰা মোৰ এই গাঁও পাহাৰে আগুৰি ৰখা নদী একা বেকা শস্য ভৰা ৰূপহী মোৰ দেশ কিমান সেউজীয়া ভৰা মোৰ দেশ কিমান আপোন কৰা মোৰ এই গাঁও এই ফিল্ম আৰু মিউজিক এলবাম কিনিব বিচাৰিলে আমাৰ ৱেবছাইটটোত ভিজিট কৰিব www.randip-production.com ধন্যবাদ এঘণ্টা দেৰিকৈ আহিবলৈ সময় পালা ইমান দেৰি ৰৈ আছো এই নকবা আৰু দেই মোৰ আৰু তোমাৰ নিচিনাকৈ কাম নোহোৱা নহয় নহয় মই কিমান বস্তু চাব লাগে মোৰোতো মানুহ গছ গছনি এইবোৰ সৃষ্টি কৰিব লাগে 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 কিয় নালাগে তুমি সৃষ্টি কৰি এৰি দিলা আৰু তাৰ পাছত চেইন সিস্টেম চলিয়েই আছে লৰা ছোৱালী নাতি নাতিনী আৰু তাৰ পাছত যে কত কি মোৰ কিন্তু তেনেকুৱা নহয় নহয় তোমাৰ মাত্ৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটোহে তাতে কিহৰ ইমান চিন্তা এ নকবা আৰু দেই এই বোলে CBSE এই বোলে সেৱা আৰু অন্য কিবা কিবি তাতে আমেৰিকাত স্কুলতে স্কুলীয়া ছাত্ৰ ছাত্ৰীক গুলিওৱা পাকিস্তানত বোমা ফুটা পাকিস্তানৰ খিনিতো তোমাৰ জুৰিডিকশ্যনত নপৰে সেয়াতো আল্লাহে চাই তথাপিও মই কিতাপ পত্ৰ কোৰ্স এইবোৰটো চাব লাগে এডমিনিষ্ট্ৰেশ্যনটো আল্লাহৰ হাততহে বাৰু বাৰু ব'লা বটিং কৰিম বুলি ভাবিছিলো দেৰি কৰি দিলা বটিং না 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 বটিং নকৰো দিয়া বৰ টায়াৰ্ড লাগিছে জানা ঘৰতো সেয়াই আহিয়েই টায়াৰ্ড লাগিছে বুলি শুই থাকা সেইকাৰণে পাৰ্কলৈ নিম বুলি ৰৈ আছিলো এই বুঢ়া বয়সত বেছ ৰোমান্টিক হৈছে দেখিছো বুঢ়া বয়সতেতো প্ৰেম জাগে ওল্ড ইজ গোল্ড নাজানা নেকি হ'ব দিয়া এতিয়া ব'লা 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 ছাৰ আজিকালি মানুহবোৰক লৈ বৰ প্ৰব্লেম হৈছে নহয় এই মানুহবোৰক লৈয়ে সমস্যা বুজিছা
তাতে আমাৰ আকৌ ডিপাৰ্টমেণ্টটো বেয়াহে মানুহ মৰা ডিপাৰ্টমেণ্ট নহয় হয় ছাৰ আজিকালি মানুহবোৰ মৰিও নমৰে কিয় আৰু ছাৰ মই পোৱা খবৰ মতে কিবা আইচিইউ নে কি ওলাইছে নহয় আৰু ভেণ্টিলেটৰত সোমাই দিয়ে ভেণ্টিলেটৰত সোমাই দিলে মানুহবোৰ মৰিও নমৰে কি অঁ আৰু সেইবোৰ কাৰণতে মই কামৰ পৰা ৰক্ষা নোপোৱা হৈছো নহয় তাতে আকৌ ছাৰ মানুহবোৰে মন্দিৰে মছজিদে গৈ ভগৱানক পূজা কৰি পাগল কৰি দিয়ে নহয় বুজিলো আৰু সেইবাবে ভগৱানেও বহুতক এক্সটেনশ্যনেই দি দিলে কি মুস্কিল নাই ছাৰ এক্সটেনশ্যন নিদিয়ে সেইকাৰণেতো আমি বাচি আছো নহ'লে দেখোন আমাৰ বিপদে হ'লহেঁতেন বাৰু কি ফাইন আছে দিয়া আজি মিছেজক চিনেমা দেখুৱাব লাগে সোনকালে যাব লাগে এতিয়া বিষ্ণু নাহিল দেখোন ফোন এটাকে কৰি চাওঁ ফোনটো দেখোন ধৰাই নাই ক'ত ব্যস্ত বাৰু মেনকাহঁতৰ নাচৰ প্ৰগ্ৰেমটো চাগে আজি এনেই যাব কি কৰো বাদ দিয়া গাড়ীখন ময়েই উলিয়াই লৈ যাওঁ যি হ'ব দেখা যাব দুটা মিছ কল তাকো লক্ষ্মী দেৱীৰ মৰিলো আজি ৰম্বাহঁতৰ ডান্স শ্ব' আছিল ইছ সঁচাকৈয়ে মানুহবোৰৰ কাৰণে মোৰ এই গতি ইমান আনভেকেঞ্চেবল ৰিকুৱেষ্টবোৰ কৰি থাকিব কি কৰোঁ এইবোৰৰ কথা চিন্তা কৰি থাকোঁতে অফিচৰ কাম ঘৰৰ কাম সকলো বন্ধ হৈ গৈছে কি যে কৰোঁ নহয় এই কথাটো গৈ পেলাই বেলেগ দেৱতাৰ লগতো ডিছকাছ কৰিব লাগিব চাওঁ কি হয় আপুনি কেৱল মানুহৰ কথা চিন্তা কৰিব নে নিজৰ ঘৰখনৰ কথাও চিন্তা কৰিব বুজিবলৈ চেষ্টা কৰাচোন মই পাৰিলে জানো নাহো সকলোতে মোকে কথা শুনাইছে ঠিক আছে নেক্সট টাইম যিয়ে হ'ব মই সময়ত আহি যাম হ'ল মহাদেৱ ব্ৰহ্মা ডাঙৰীয়া কি খবৰ বহক আপোনালোক বহক মই চাহ কৰো ভাল বাৰু কওকচোন ভালে আছে নহয় ভাল আৰু কি মুঠতে অশান্তিহে হৈছে বুজিছে অশান্তি অশান্তি মানে ঘৰুৱা শান্তি নাইকিয়া হৈছে কিন্তু কিয় মানে কি কাৰণে ব্ৰহ্মাদেৱ কাম মানুহজনীৰ কামৰ অন্ত নাই ঘৰত বহি এষাৰ কথা পাতিবলৈ সময় নাই আপুনি ঠিকেই কৈছে আমাৰ কামৰ বোজাবোৰ বাঢ়িছে আচলতে পৃথিৱীৰ মানুহবোৰ অসহিষ্ণু হৈ পৰিছে কিবা এটা কাম নহলে কেৱল ভগৱান সিহঁতৰ কথাবোৰ সিহঁতৰ মতেই হ'ব লাগে আমি যে কিমান অংক কৰি সিহঁতৰ কামবোৰ কৰি দিওঁ বুজি নাপায় তাকেই মাত্ৰ আনডিউ ৰিকুৱেষ্ট গতিকে আমাৰ কাম বাঢ়িছে বুজিছে সকলো ৰিকুৱেষ্টটো আমি চাব লাগিব ৰিকুৱেষ্টবোৰ জেনুইন হয় নে নহয় ঠিক কৈছে কিন্তু এনেকৈ আৰু নহ'ব ঘৰ সংসাৰ ধ্বংস হৈ যাব আপোনাৰতো পৰিবাৰক লৈ অশান্তি সেইটোতো সৰু কথা কিন্তু আমাক চাওক বিষ্ণু মোৰ কুবেৰৰ আমাকতো ভালকে মাত এষাৰ নিদিয়ে কেৱল মুখ উফন্দাই থাকে কিবা এটা সৰু কথা ক'বই নোৱাৰে কেৱল কাজিয়া জীৱন আজি কি শুনোৱাৰী দিন আকুল আবেগ ভৰা সপোন ৰঙীন জীৱন আজি কি শুনোৱাৰী দিন আকুল আবেগ ভৰা সপোন ৰঙীন মোৰ মন উলাহত তুলিছে হৃদয় উপচি পৰিছে মৰমেৰে লণ্ডনৰ পৰা এজন চিকিৎসকৰ বাৰ্তাঘৰ ৩০ বছৰৰো অধিক দিন ধৰি ডক্টৰ ৰণেন শৰ্মাই লণ্ডনৰ এজন জেনেৰেল মেডিকেল প্ৰেক্টিশ্যনাৰ হিচাপে কাম কৰি আছে অনুমান হয় যে ইংলেণ্ডত নিৰ্মিত প্ৰথম অসমীয়া কাহিনী চলচ্চিত্ৰৰ তেওঁৱেই প্ৰযোজক আছিল কিন্তু তেওঁ মানসিক সমস্যাত ভুগি থকা সহস্ৰ পৰিয়াললৈ আহাৰ বতৰা দিবলৈ এখন চিনেমা নাটকহে নিৰ্বাচন কৰে ছংছ অৱ দ্য ডনে লণ্ডন নিবাসী স্কিজফ্ৰেনিয়াত ভোগা এক ভাৰতীয় পৰিয়ালৰ দুটা প্ৰজন্মৰ জীৱন যাপনৰ কথাকে সোঁৱৰায়
ভাৰতবৰ্ষৰ 1.2 বিলিয়ন লোকে মানসিক ৰোগৰ ফলত ভুগিবলগীয়া হোৱা কষ্ট তথা বিপদসমূহৰ বিষয়ে ভাৰতীয় জনতা তথা মেডিকেল পেছাদাৰীসকলৰ মাজত সজাগতা আনিবলৈ এই চলচ্চিত্ৰখন শৰ্মাই প্ৰযোজনা কৰিছিল। এই ফিল্ম আৰু মিউজিক এলবাম কিনিব বিচাৰিলে আমাৰ ৱেবছাইটটোত ভিজিট কৰিব www.randip-production.com ধন্যবাদ। মা, দেউতাই কিন্তু ৰাতি ভাল নকৰিলে। গুড মৰ্ণিং। পাৰ্বতী, যোৱা ব্ৰেকফাষ্টটো দিয়াগৈ। কি হে, আৰু খিচিৰি? পূজাৰ খিচিৰিবোৰনো আৰু কিমান দি থাকা হে? তুমিতো নোৱাৰাই। বোৱাৰীহঁত কিহৰ কাৰণে আছে? আমাৰো অইন কাম আছেতো। বুজিলো, মানে তহঁতে চবেই মোক বয়কট। কি কৰিম ক, কামৰ ইমান প্ৰেছাৰ। টিভিটোত নিউজটো চাম বুলিও চাব নোৱাৰো। হ'ব, বুজিছে ব্ৰহ্মদেৱ, কিবা এটা নকৰিলে নহ'ব। মই কথাটো আজি বিষ্ণুক ক'ম বাৰু। কিবা এটা কৰক কৰক, আপুনিহে পাৰিব। দেৱতা আৰু দেৱীসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ ইয়াতে উপস্থিত হৈছো। কওকচোন। যদিও আমি খুব কম সংখ্যক দেৱ দেৱী ইয়াতে আছো, বাকীবোৰ দেৱ দেৱী আমাৰ ভিডিঅ' কনফাৰেন্সত থাকিব। ঠিকেই কৈছে আপুনি। বিভিন্ন দেৱ দেৱীৰ অভিযোগ মতে আমাৰ দেৱ দেৱীসকলৰ কামৰ প্ৰেছাৰ ইমানেই বাঢ়ি গৈছে যে তেওঁলোকে নিজৰ পৰিয়ালক সময় দিব নোৱাৰা হৈছে। অপেশ্বৰীৰ নৃত্য উপভোগ কৰাটো দূৰৰেই কথা, তেওঁলোকে ভ্ৰমণ আনকি টিভি চাবলৈকেও সময় নোপোৱা হৈছে। ঠিক ঠিক। গতিকে আমি এই সভাতে আজি এটা সিদ্ধান্ত ল'ব লাগে যে আমি কি কৰিম, কি কৰিলে আমাৰ কামৰ বোজা কমিব। কামৰ বোজা বঢ়াৰ প্ৰধান কাৰণ হৈছে মানুহ বঢ়াৰ কাৰণে কামৰ বোজা বাঢ়িছে। মানুহ জন্ম দিয়াটো বন্ধ কৰক। নাই নাই, এইবোৰ কৰিব নোৱাৰি, কাৰণ মানুহবোৰ আজিকালি বৰ চতুৰ। টেষ্ট টিউব বেবী, ক্লোন, মানুহবোৰে এইবোৰ কৰি আমাক বুঢ়া আঙুলিহে দেখাব। কি? আচলতে সমস্যা সেইটো নহয়। সমস্যা হৈছে আজিকালি পৃথিৱীৰ মানুহৰ আশা আকাংক্ষাবোৰ বাঢ়ি গৈছে। আগতে যি পাইছিল, ভগৱানে যি কৰে ভালেই কৰে বুলি তাকে গ্ৰহণ কৰিছিল। এতিয়া সকলো সিহঁতৰ মতেই হ'ব লাগে। সকলোকে কেৱল লাগে আৰু লাগে, কোনেও কাৰো কথাই নামানে। সিহঁতক কেৱল লাগে। পৃথিৱীত মানুহবোৰে মৰিবই নোখোজে। এটা কাম কৰা যাওক, মানুহবোৰে যি বিচাৰে তাকেই দি দিয়া হওক। তেনেহলে পৃথিৱীত অৰাজক হ'ব। হওক অৰাজক। পৃথিৱীত অৰাজকতা হলেহে মানুহে বুজিব। আগতে মোৰহে বদনাম আছিল, পৃথিৱীত যোনেই যি বিচাৰে তাকেই দি দিওঁ বুলি। এতিয়া চবৰেই বদনাম হ'ব। এতিয়াৰ পৰা আৰু চিন্তাৰ কাৰণ নাই, যি বিচাৰে তাকেই দি দিব লাগে। তেতিয়া আমাৰ কামবোৰ কমি যাব, আকৌ আগৰ দৰে অফুৰন্ত সময়। কিন্তু পৃথিৱীত অৰাজকতা হলে দেখা যাব তেতিয়া। এয়াই শেষ সিদ্ধান্ত। বাৰু পাৰ্বতী, কোৱাচোন, আমাক যে এনেদৰে হঠাৎ মাতি পঠিয়ালা? অকল আপোনালোককে নহয়, লক্ষীকো মাতিছো। এয়া আহিলে। ভালনে? ভাল ভাল। হয়। আহা বহাহি। বাৰু পাৰ্বতী, কি খবৰ? আজিকালি কিটি পাৰ্টিত তোমাক দেখাই নোপোৱা হলো। এই নকবা লক্ষী, কাৰ্তিকৰ ল'ৰাটোক মই চাবলগীয়া হৈছে নহয়। জানেনে, মই নাথাকিলে মাকে একোকেই কৰিব নোৱাৰে। কাৰ্তিকৰ ঘৈণীয়েকক অৱশ্যে মাজে মাজে লগ পাওঁ। যাম ৰবা। এইবোৰ নকৰিলে উপায়ো নাই, ইমান ফ্ৰী টাইম নাই নহয়। সেই কাৰণেইতো তোমালোকক মাতিছিলো। চোৱা, বিষ্ণু, শিৱ, আমাৰ সৰস্বতী, এওঁলোকতো সদায় ব্যস্ত থাকে। এনেকৈ জানো চলিব? সংসাৰ কৰা নকৰা একেই হৈছে। ঠিকেই কৈছে। কি যে কৰো নহয়, কিয় যে বিয়া হৈছিলো যেন লাগে। তাতে মহাদেৱক দেখাই নাপাওঁ। গতিকে মই এটা কথা ভাবিছো, তোমালোক দুয়োৱে
নিজৰ মানুহকেইজনক অলপমান হেঁচা দিয়া যিকোনো উপায়ে কিবা এটা শ্বৰ্টকাট উলিয়াব লাগে যাতে আমাৰ কাম কম হয় শ্বৰ্টকাট একদম ঠিক কথা কৈছে এই পৃথিৱীৰ মানুহবোৰৰ বাবে কিবা এটা এনেকুৱা ফৰ্মুলা ওলাব লাগে যাৰ ফলত তেওঁলোকৰ প্ৰব্লেমবোৰ নাইকিয়া হয় আৰু আমাৰ কামো কম হয় তেনেকুৱা কি ফৰ্মুলা আছেনো মই উলিয়াম কেৱল বিষ্ণু আৰু শিৱক মান্তি কৰাব লাগে মই আজি ৰাতি এওঁক মান্তি কৰাই ল'ম ময়ো ৰাতি এওঁক এক চিলিম খুৱাই মান্তি কৰাই ল'ম বাকীখিনি মই চম্ভালি ল'ম